শেষ বুলি ক'লেই শেষ নহয়, আকৌ আৰম্ভ হয়। প্ৰতিটো ৰজনীৰ পিছত আহে এটি নতুন প্ৰভাত। প্ৰতিটো ডিচেম্বৰৰ পিছত আহে এটি নতুন জানুৱাৰী, এক নতুন বছৰ। পুৰণা বছৰটোত কি পালোঁ, কি হেৰুৱালোঁ, হিচাপ কৰি থাকিবলৈ আমাৰ সময় নাথাকে। নতুন পোৱাৰ হেঁপাহে আৱৰি ৰাখে নতুন দিনবোৰ। কিন্তু এইবাৰ নতুন বছৰত নতুন পোৱাৰ হেঁপাহ নাই। পুৰণা দিনবোৰৰ হিচাপেই মিলি অহা নাই। মাইনাছ মাইনাছ মাইনাছ। নতুন বছৰে কি প্লাছ কৰিব? নোৱাৰে একোডাল কৰিব। পাৰিব জানো ৰাজীৱ, গায়ত্ৰী, দীপক শৰ্মাক ঘূৰাই দিব? নতুন বছৰ আহি আছে, নতুন বছৰৰ অভিনন্দন একেলগে জনাই দিছোঁ, কাৰণ মই ইয়াত নাথাকিম তেতিয়া। ঘেণ্টা পাৰিব? নোৱাৰে। আকৌ নতুন প্ৰভাত হ'ব, নতুন দিন আহিব, নিমিলা হিচাপ থাকিব, আৰু থাকিব ক্ষোভ।